এজন ব্যক্তিৰ স্বভাৱ নিৰ্ভৰ কৰে তেওঁৰ জন্ম তাৰিখৰ ওপৰত, আনকি ভৱিষ্যতৰ কথাও সংখ্যাবিজ্ঞানৰ হিচাপেহে ক'ব পাৰি। এনেদৰে এজন ব্যক্তিৰ স্বভাৱ বহুখিনি নিৰ্ভৰ কৰে তেওঁৰ জন্ম মাহৰ ওপৰত। জ্যোতিষশাস্ত্ৰৰ মতে 12 মাহৰ ভিতৰত কোনটো মাহত জন্ম লাভ কৰিলে তাৰ ওপৰত জানিব পাৰি মানুহৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা। ইয়াৰ বাহিৰেও মানুহৰ ভৱিষ্যত জন্ম মাহৰ পৰাই জানিব পাৰি। জানুৱাৰী মাহত জন্ম লোৱা লোকৰ হাস্যসৰ বহুত বেছি, ধেমেলীয়া হয়, অতি সোনকালে নতুন মানুহৰ লগত সম্পৰ্ক স্থাপন কৰে। ইয়াৰ বাহিৰেও তেওঁলোকে যিকোনো পৰিৱেশতে নিজকে খাপ খুৱাবলৈ সক্ষম হয়। এই মানুহবোৰে বেলেগ ধৰণে চিন্তা কৰে, কৰ্মক্ষেত্ৰত নেতৃত্বৰ ভূমিকা ল'ব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে ফেব্ৰুৱাৰী মাহত জন্ম হোৱাসকল অতি ভাগ্যৱান। বেছি কষ্টৰ প্ৰয়োজন নাই, তেওঁলোকে যি বিচাৰে তাকে পায়। এই মাহৰ লোকসকল দয়ালু স্বভাৱৰ, লগতে জেদী স্বভাৱৰো হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি মাৰ্চ মাহত জন্ম হোৱা লোকৰ বুদ্ধি অতি চোকা, সম্পৰ্কৰ প্ৰতি অতি সচেতন, প্ৰতাৰণা কৰা লোকক কেতিয়াও ক্ষমা নকৰে আৰু তেওঁলোক সংগীৰ লগত কেতিয়াও ঠগবাজি নকৰে। এপ্ৰিল মাহত জন্ম হোৱা লোকসকল কৰ্মঠ, কঠোৰ পৰিশ্ৰমৰ ভিত্তিত তেওঁলোকে সফলতা লাভ কৰে। সুখী স্বভাৱৰ হয়, পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱীৰ পৰা মৰম লাভ কৰে। এই মাহত জন্মগ্ৰহণ কৰা লোকসকল স্বাভাৱিকতে অতি ৰোমান্টিক হয়। এপ্ৰিল মাহত জন্ম হোৱা লোকসকল কলাত্মক আৰু সৃষ্টিশীল প্ৰকৃতিৰ। মে মাহত জন্ম হোৱা লোকৰ বহুত উৎসাহ থাকে, হেঁচাত কাম কৰি ভাল নাপায়, পেছাদাৰী ক্ষেত্ৰত এজন নেতা হ'ব পাৰে। কিন্তু এনে মানুহৰ খুব সোনকালে খং উঠে, তেওঁলোকৰ হৃদয় কঠিন। জুন মাহত জন্ম হোৱা লোক ধনৰ ক্ষেত্ৰত অতি ভাগ্যৱান, কম কাম কৰি বহু টকা উপাৰ্জন কৰিব পাৰে, আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকে, ভাগ্য সদায় তেওঁলোকৰ পক্ষত থাকে। জ্যোতিষশাস্ত্ৰ অনুসৰি জুলাই মাহত জন্ম হোৱা লোকসকল অতিকৈ শান্ত স্বভাৱৰ হয়। তেওঁলোকৰ মন চোকা, তেওঁলোক য'তেই নাযায় কিয় তেওঁলোকৰ নিজৰ পৰিচয় নিজেই বনাই লয়। এই মাহত জন্ম লোৱা লোকসকলে নিজৰ চৌপাশে থকা মানুহখিনিক সোনকালে নিজৰ প্ৰতি আকৰ্ষণ কৰি ল'ব পাৰে। আগষ্ট মাহত জন্ম হোৱা লোকসকল অতি সৃষ্টিশীল হয়, তেওঁলোকৰ বহুমুখী প্ৰতিভা থাকে, শিল্প সাহিত্য আৰু বিভিন্ন সৃষ্টিশীল ধাৰাত তেওঁ নিজৰ পৰিচয় সৃষ্টি কৰিব পাৰে। এই মাহৰ লোকসকল নিজৰ পৃথিৱীত নিজেই মালিক। ছেপ্টেম্বৰ মাহত জন্ম হোৱা লোকসকল অতি ভাগ্যৱান। এই মাহত জন্ম হোৱা লোকসকলে নিজৰ ভাগ্যৰ দ্বাৰা উচ্চ স্থান লাভ কৰে। চাকৰিয়ে হওক বা ব্যৱসায় হওক, তেওঁলোকৰ অগ্ৰগতি কোনেও ৰোধ কৰিব নোৱাৰে, সদায় আগুৱাই গৈ থাকে। স্বভাৱত উল্লাসিত আৰু খঙাল, প্ৰেমৰ কথাত এইসকল লোক অতি নিষ্ঠাৱান। অক্টোবৰ মাহত জন্ম হোৱা লোকসকল অতিকৈ বুদ্ধিমান হয়। সাধাৰণতে তেওঁলোকে লেখা, ফেশ্বন ডিজাইনিং বা শিল্প সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়ি তোলে। শৃংখলাবদ্ধ জীৱন উদযাপন কৰি ভাল পায়, নিখুঁত জীৱন সংগী বুলি প্ৰমাণ কৰিব পাৰে। প্ৰেমত পৰিলে সংগীৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত থাকে। জ্যোতিষশাস্ত্ৰৰ মতে নৱেম্বৰ মাহত জন্ম হোৱা লোকসকল অতি সোনকালে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে। তেওঁলোকৰ ব্যক্তিত্ব এনেকুৱা যে তেওঁলোকক কোনেও উপেক্ষা কৰিব নোৱাৰে। তেওঁলোক কঠোৰ পৰিশ্ৰমী, শ্বৰ্টকাট ল'বলৈ তেওঁলোকে ভাল নাপায়। ডিচেম্বৰ মাহত জন্ম হোৱা লোকসকলে আধ্যাত্মিক বিষয়ক বেছি গুৰুত্ব দিয়ে। তেওঁ নিজৰ স্বাধীনতাক বহুত বেছি ভাল পায়। কোনো নিয়মত বান্ধ খাই তেওঁলোক থাকিব নিবিচাৰে। আটাইতকৈ সংযত মানুহ হয় তেওঁলোক। প্ৰেমৰ প্ৰতি অতি আৱেগিক হয়।